স্বাগতম জনাইছোঁ। আজি ছেকেণ্ডো ব্লগ দিম আমি, আৰু ছেকেণ্ডো ব্লগ আপোনালোকক এনেকুৱা এটা দেখাম আপোনালোকক যি গাঁৱলীয়া পৰিৱেশ এটা, বহুত ধুনীয়া হয় গাঁৱলীয়া পৰিৱেশটো। তাকে চাওঁ কি দেখাব পাৰোঁ, আশা কৰোঁ ভাল পায় ভিডিঅ'টো। পালোঁ গৈ থাকক আপোনালোকৰ আমাৰ লগে লগে ভিডিঅ'টো কি দেখাব পাৰোঁ কি দেখাব নোৱাৰোঁ। আৰু এটা কথা, কালি আমি ভিডিঅ' বনাইছিলোঁ ক্লাছ ফাৰ্ষ্ট ব্লগটো, এইটো হৈছে দিল্লী পাব্লিক স্কুল। এইপিনে আছে দিল্লী পাব্লিক স্কুল, এয়া হৈছে দিল্লী পাব্লিক স্কুল। এইপিনে এয়া দিল্লী পাব্লিক স্কুল, আৰু ইয়াৰ বেক চাইডে আমি কালি ভিডিঅ' বনাইছিলোঁ য'ত কয় টিংটিঙীয়া ভেটি। এয়া দিল্লী পাব্লিক স্কুলৰ এয়া আপোনাৰ বেক চাইডে আমাৰ টিংটিঙীয়া ভেটি আছিল। আমি ওলাই আহিলে মানে ভোকটো পটককৈ লাগে মোৰ। তাকে ক'ৰবাত চাই যাওঁ, কিবা দোকান চোকান পাওঁ নেকি কিবা খাব পৰা। মানে কি ইয়াত খুব সম্ভৱ মই ঘৰত কেতিয়াবা খাই আহিছোঁ, তথাপিতো আগত খাওঁ হ'ব বাৰু। মানে কি পটককৈ ভোক লাগে, মানে ক'ৰবাত যোৱা বুলি ক'লে, য'ত ত'ত যোৱা বুলি ক'লে মানে এই ভোকটোৱে মানে সেইটো কাৰণে কিবা এটা খাব লাগে। ৰেডি হৈ গ'ল মানে কি ৰেডি হৈ গ'ল নে? পৰঠা নাই নি মানে? ৰুটি বুলি কৈ আছো আকৌ। হ'ব দে, মোৰ হ'ব একো নাই। চাই ল, ওচৰত চাই ল, কিবা ভেজাল আছে নাই? নাই ঠিকে আছে ঠিকে আছে। বঢ়িয়া আহিব। আমাৰ ইয়াত খাই হৈ গ'ল। এতিয়া আমি এতিয়া গৈ থাকোঁ, পেট ভৰি গ'ল এতিয়া, টেনশ্যন নাই। আৰু এঘণ্টালৈ একো নাখালেও হ'ব। ঘৰৰ গেট হয় এয়া, বৰভেটি নামঘৰৰ গেট এয়া। আপোনালোকে নিশ্চয় চিনি পাই চাগে বৰভেটি নামঘৰ। এয়া আপোনালোকৰ গেট এয়া বৰভেটি। ইয়াৰ পৰা আৰু আহিছিলে বিস্কুট খাব হ'লেই, মোক লাগিছিলে বিস্কুট খাব হ'লেই। আৰু আপোনালোকেতো গম পাইছে যে ইউটিউবত আজি আমাৰ মানে 2 নম্বৰটো ব্লগ হ'ব আমাৰ এইটো। গতিকে মুখৰ কথা মানে বহুত লাগি ধৰিছে, যিবিলাক কথা ক'ব নালাগে মাজতে সেইবিলাক কথাও কৈ দিছোঁ। মানে সেইটো ভুলটো অলপ দিনৰ পিছত যদি এনেকৈ কৰি থাকোঁ তেনেহ'লে নাইকিয়া হৈ যাব। এতিয়াতো ৰাস্তাটো ব্লক হৈ গ'ল, এতিয়া কি কৰোঁ? কাম চলাই আছে এতিয়া। যাবলীয়া এতিয়া আমাৰ সৰু সুৰা কাম এটা আছিলে। এইটো যিহেতু আমাৰ বিয়াৰ ভিডিঅ' এলবাম এটা আছিলে, তো এই মানুহ ঘৰত আছিলে বিয়া, এই মানুহ ঘৰত এলবামটো দি থৈ যাওঁ। যিহেতু আমি এইপিনে দি আহিছিলোঁ, সেইটো ঘৰ আপোনাৰ, সেইটো ঘৰতে দি থৈ যাম। এতিয়া কি হ'ল, তোমাৰ ভাগৰ চশমাটো ভাগিলে, এই খঙতে ই নাহো বুলিয়ে কৈ দিছিলে। এতিয়া খঙতে মই নাযাওঁ আকৌ, এলবামটো দি ঘৰলৈ যাম তেনেকৈ কৈ দিছিলে ই। এতিয়া গৈছেগৈ বাৰু। মই এইটো পেটুৱা বৰ ইউটিউবৰ পৰা যেতিয়া পইচা পাম তেতিয়া কিনি দিম তোমাক, তুমি টেনশ্যনেই নল'বা। বিকাশ জীয়াই থাকোঁতে তোমাৰ চশমা পাই যাবা। চাবি স্কুটিখন যেতিয়া নিবলৈ সুবিধা, মই চাবিটো থৈ যা তাত। তো দেখাই দিওঁ দে এলবামটো, এনেই থকাতকৈ দিয়া এলবামটো। ইয়াত আপোনালোকে সৰু দেখিছে, কিন্তু ডাঙৰ আছে দেই। এলবামটো আপোনাৰ যথেষ্ট ডাঙৰ। সেইখনে কি তোৰ বাজিছে।
লুটিয়াই দিয়া আৰু লুটিয়াই থাকে। এইটো একচুৱেলি আপোনাৰ ৰাজস্থানত বনি আহে এইটো এলবাম। তো কি হৈছে নাজানো, সুধিব লাগিব কেনেকুৱা লাগিছে কি কথা। এইগৰাকী কইনা আৰু তাকে আনিছিলোঁ পাহৰি থাকিলোঁ। ইও সোধা মানুহ নহয়, চাহ খাবলৈ বিস্কুট লৈ আহিছে দেই। দেখা খুল নিদিবি দে দে পিনে এটা তই বাৰু নালাগে দে। কি হ'ল ঘৰত কাপোৰ কানি নাই আৰু চাহ এইকেইটা এইটো ল'ৰা ইমান ধুনীয়াকৈ ওলাই মেলি আহিছে, এইফালে মই ইমান ধুনীয়াকৈ ওলাই মেলি আহিছোঁ, বিকাশ আহিছে। এইটো চব তোৰ ঘৰত কাপোৰ কানি নাই? কাপোৰ কানি নাই কেলৈ এনেকুৱা মাহঁতে ইমান ধুনীয়া ধুনীয়া কাপোৰ। বিকাশে মানে গম নাপায় কেমেৰাটো অন হৈছে বুলি, মই মনে মনে লৈ আহিলোঁ। তাকেই চাহ খাবলৈ লৈ আহিলে। ভাল হোৱা আকৌ কিন্তু দেই। আৰু আপোনালোকে চেনেলটো তাত ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব দেই। লাইক আহিছে লাইক কৰি দিব, মই ইমান ক'ব নাজানো। বিকাশ মানে তাত কেমেৰাটো আছে বুলি গম নাপায়, ভিতৰত বিচাৰি ফুৰিছে। মই আহি পেলাই বাহিৰলৈ লৈ আহিলোঁ আৰু লগতে চশমাযোৰ ভাল কৰিলোঁ বাৰু, পিন্ধি লৈছোঁ। গুণ্ডা লাগিছে ন বাৰু ক'বচোন। মই কথা এটা কওঁ, এই লেচুজোপা দেখিছিলোঁ, লেচুজোপাকে এটা খাই যাওঁ মনে মনে, গেছটো গম নাপাকে। তাকেহে আৰু চক এইজোপা মই ভাবিছিলোঁ লেচু নহয়, নৰা বগৰী। তাতে দুটামান লৈ থৈ দিওঁ, জেপত ভৰাই পেলাই ৰাস্তাত লাগিবও পাৰেতো। কেনে কি হ'ল তোৰ কথাটো? বগৰী দুটামান পাত আছিলে, এটা হৈ পৰিলে। দেখিলে কি আছে হাঁহিছে। পাগল এইটো অলপ মাথা হৈ পৰিলে। দুটা তিনিটামান আনিছে। এটা মোক দে দিয়া। এই বিস্কুটৰ পেকেটটো নাপাওঁ, এইটো ৰাস্তাত লাগিব। লিচু বুলিহে কৈছিল দেখোন আকৌ। নহয় লিচু বুলি আছিলোঁ, গম নাপাওঁ নহয় যে বগৰী বুলি নৰা বগৰী বুলি। বাৰু আমাৰ ইয়াত এলবাম দিয়া হৈ গ'ল। এলবামটো সুধিলোঁ কেনেকুৱা হৈছে, বোলে বহুত বেছি ধুনীয়া হৈছে, বোলে যেনেকুৱা ভাবিছিলোঁ তাতকৈ অলপ বেছি ভাল হৈছে সেই বুলি কৈছে। ভালো লাগিছে। ভিডিঅ' চিডিঅ' চব এইবিলাক দি মেলি আহিলোঁ। এতিয়া আপোনালোকক আৰু কি পাওঁ দেখাওঁগৈ, কিন্তু এতিয়া টাইমো আপোনাৰ যথেষ্টখিনি হৈ গ'ল। এতিয়া 5:30 হৈ গ'ল আপোনাৰ, এইটো 5:30 আপোনাৰ টাইম। তাকে এতিয়া কি হ'বগৈ নাজানো। যদি আন্ধাৰ হৈ যায় তেনেহ'লে ভিডিঅ'টো সামৰি দিম, বেলেগ নেক্সট ব্লগত দিম, আপোনালোকক দেখিবলৈ হ'ব তেতিয়া। কিন্তু এতিয়া মানে টাইমটো হৈ গ'ল যে বহুত, টাইমটো হৈ গ'ল যে বহুত, সেইটো কাৰণে এতিয়া মানে দিবলৈ অলপ অসুবিধা হৈছে। তাকে যদি সুবিধা মতে হৈ যায়গৈ, টাইমটো যদি কভাৰ হৈ যায় তেতিয়াহ'লে দিম, ব্লগ পাব আপোনালোকে। ৱাও, এইবিলাক মাছ ধৰি আছে দাদা দুজন মানে। আৰু আপোনালোকে মাছ ধৰি আছে, মেটেকাটো উঠাই আছে, মেটেকাটো উঠাই আছে। কথা পাতিলোহেঁতেন দাদাকেইজনৰ লগত, কিন্তু মানে কি এতিয়া বতৰটো দেখিছে আপোনাৰ 6টা বাজিব হ'ল। কথা পাতিলোহেঁতেন দাদাকেইজনৰ লগত, কি কৰে কি নকৰে। মানে কি এতিয়া কথা পাতিবলৈ আমাৰ ওচৰত টাইমটো ইমান নহ'বগৈ, কাৰণ আৰু কিবা এটা দেখাওঁ বুলি ভাবিছিলোঁ। পাওঁনে নাজানো, যদি আন্ধাৰ হৈ যায় তেনেহ'লেতো এনেও নিশ্চয় দেখাব নোৱাৰিমেই। তো সেইটো কাৰণে মানে এইটো চাওক, মই সেইটো কেনেকৈ শুই আছে আপোনাৰ। তো সেইটো কথা মানে আপোনাৰ, সেইটো কাৰণে নুসুধিলোঁ আৰু বেলেগ কিবা ভাল দেখিবলৈ পাওঁ নেকি আমি যাওঁ। আৰু আপোনালোকৰ আৰু এটা কথা, এনেকুৱা এটা ভিডিঅ'ত বনাম আমি, এইবিলাক আমাৰ এনেই চেনেলটো এতিয়া আপোনাৰ ধৰক মোৰ ছাবস্ক্ৰাইবাৰো বেছি নাই। তো সেইটো কাৰণে মানে ইমান এতিয়া টকা পইচা খৰচ কৰি পেলাই এতিয়া মানে ফাৰ্ষ্ট বনাবলৈ অলপ বেয়া পাই আছোঁ। তো সেইটো কাৰণে মানে অলপ দিনৰ পিছত যেতিয়া চেনেলটো অকণমান উঠিব, আপোনালোকে মৰম পালেহে মোৰ চেনেল উঠিব, কাৰণ মৰম দিব আপোনালোকে, সহায় কৰিব যাতে অলপ আগুৱাই যাব পাৰোঁ। তো সেইটো কাৰণে এতিয়াও ইমান প্ৰফেচনেলিকৈ মানে এইবোৰ কামখিনি কৰা নাই। তো অলপ দিনৰ পিছত আমি কৰিম প্ৰফেচনেলিকৈ কামখিনি। এয়া আমাৰ লগত দীপাংকৰ আছে, দীপাংকৰ মই দুয়োটাই প্লেন বনাই থোৱা আছে। আমি চ' সেইটো কাৰণে ভাল কিবা এটা দেখাবলৈ আপোনালোকক ট্ৰাই কৰিম, যাতে আমি আপোনালোকে বহুত, তোমালোকে তুলি পেলাই ইয়ালৈকে লৈ আনিবা এইখিনিলে। এবাৰ মাৰি লৈ আহাচোন, চাওঁ বাৰু মাছ দেই। এবাৰ মাৰি লৈ আহা আঁঠুৱাখন। এই পোৱালি কেইটামানক লগ পালোঁ,
সিহঁতি ক'লে মাছ ধৰা ভিডিঅ' এটা কৰি দিয়ে সেইটো কাৰণে আমি অঁ সেইটো কাৰণে আমি গুচি আহিলোঁ পোৱালিবিলাকক না ক'ব নোৱাৰি ন এইটো নামিব পৰাহেঁতেন এইপিনে নামিয়ে গুচি গ'লোহেঁতেন কিন্তু মানে কি অলপ ভালকৈ আছিলোঁ পেণ্ট চোলা অলপ নতুন পিন্ধি আহিছিলোঁ আৰু তাতে ঘৰৰ পৰা অলপ আঁতৰলৈ আহিলোঁ বাইকত আহিছোঁ সেইটো কাৰণে মানে নামি যাব নোৱাৰিম আজি এনেই হোৱাহেঁতেন ভৰকৈ গুচি গ'লোহেঁতেন একো কেছেই নাই পুখুৰীত জাপ মাৰিলোহেঁতেন গৈ পেলাই একো টেনশ্যনেই নাছিলে কিন্তু মানে কথাটো কি হ'ল অলপ দূৰণি ঠাইলৈ যাব লাগিব তাতে আমি বাইক লৈ আহিছোঁ তো সেইটো কাৰণে মানে অলপ প্ৰব্লেম হৈ যাব তেনেকৈ যাবলৈ অশান্তি লাগিব কালিতো আপোনালোকে দেখিছে তাৰ আগৰ ব্লগটোত গোটেই মানে অৱস্থা বেয়া গোটেই সেই দুটাটো পৰিছেও সেইটো কাৰণে এই ভাইটিহঁতে মাছ লৈ আনিছে এতিয়া মাছ চাম এতিয়া আমি উলিওৱাখন মাছ এতিয়া দনিকণা পোৱালি এইবিলাক মাছহে খাবলৈ টেষ্টি হয় এইকেইটাহে মজা টেষ্টি এইকেইটাই বজাৰৰ চালানী মাছ খোৱাতকৈ এইকেইটাই মেইন ন কেঁকুৰা দিছিলে কেঁকুৰা এয়া চাই লওক এইপিনে আছে নি নিশ্চয় হ'লেও সৰু সৰু ভাইটিকেইটা ধৰিছে যে মাছ এনেকৈ পুখুৰী চিব জানা নাই তোমালোকে চব জানা নি মাছ ধৰিব অঁ হয় নি মাছ কি মাছ লাগে ইয়াত এইপিনে কি মাছ পোৱা তোমাৰ আমি গৈ থাকোঁ দেই বাই বাই আকৌ লগ পাম বাই পোৱালিকেইটা সঁচাকৈ দেই মানে এইবোৰহে গাঁৱলীয়া পৰিৱেশৰ মেইন ফুডটো তেহেঁতিয়ে পাইছে যিখিনি আমি নাপালোঁ সেইটোৱে গাঁৱলীয়া মেইন ফুডটো তেহেঁতিকেইটা পোৱালিকেইটাই পাই আছে এতিয়া বৰ্তমান আমি একো এই টাউনত গৈ পেলাই আড্ডা মাৰিলোগৈ একো কি কৰিলোগৈ সেইবিলাকত ফূৰ্তি নাই এইবোৰ খন্তেকীয়া ফূৰ্তি কিন্তু এহেঁতি এইবিলাক কৰি পেলাই ইয়াত যিটো ফূৰ্তি পাই আছে আপোনালোকক কৈছোঁ কি মই হ'ব পাৰে এইখিনি মানুহ নৈকাষৰীয়া মানুহখিনি মানে অলপ দেৰিৰ কাৰণে হ'ব পাৰে যে পানী বাঢ়ে ঘৰত সেইটো বহুত কষ্টকৰ মমেণ্ট বাৰু বাট কিন্তু এতিয়া যোনটো তেহেঁতি ফূৰ্তি পাইছে ন সেইটো ফূৰ্তি বেলেগ আৰু মানে মাছ ধৰিছে সেইটো বেলেগ পাতলীয়া হয়